নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে। প্ৰত্যেক মাহত প্ৰত্যেক ব্যক্তিৰ বিপৰীতে আমি 5 কেজিৰ চাউল প্ৰত্যেক মাহত আমি পাওঁ। উজ্জ্বলা গেছ পাওঁ আৰু 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। ৰাতিপুৱা আমি চাউল পাওঁ, বেমাৰ হলে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড ব্যৱহাৰ কৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা আমি পাব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ চৰকাৰে দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। কংগ্ৰেছ চৰকাৰে অসমত কোনো ধৰণৰ চৰকাৰী আঁচনি আগতে লোৱা নাছিল। মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া কংগ্ৰেছে আমাক হাঁহিছিলে যে এইটো ক'ৰ পৰা হ'ব, ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত অৰুণোদয় নোহোৱা হৈ যাব। কিন্তু এতিয়া মই অসমৰ য'তে যাওঁ কংগ্ৰেছৰ ফেমিলিবিলাকে মোক আগতে অৰুণোদয়ৰ কথা সোধে যে অৰুণোদয় কেতিয়া পাম। তাৰ মানে যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছে তেওঁলোককো অৰুণোদয় লাগে। আৰু যিমান দুখীয়া মানুহ মই লগ পাওঁ সকলোৱে কয় যে আমাক অৰুণোদয় আঁচনি দিয়ক। এতিয়া আগত আছিলে 830 টকা, এতিয়া অৰুণোদয় হ'ল 1250 টকা। আমাৰ ইয়াত কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙকচোন। কোনে কোনে পোৱা নাই হাত দাঙক। পোৱা নাই। এতিয়া লৰাই নাপায়। এতিয়া অৰুণোদয় আঁচনি আমাক সকলো মানুহকে লাগে আৰু সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমাৰ অসমত যিমান পৰিয়াল আছে সকলোকে আমি এটাকৈ অৰুণোদয় আঁচনি দিম। সকলোকে। মাত্ৰ ৰেচন কাৰ্ড থাকিব লাগিব। আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? এইফালে আছে নে নাই? মহিলাসকল আছে? কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। আপোনালোকৰ ৰেচন কাৰ্ড নাই, কিয় নাই? দালালে পইচা বিচাৰে। ৰেচন কাৰ্ড পাবৰ কাৰণে দালালে পইচা খোজে। এই দালাল বিলাক কোন? কংগ্ৰেছী দালাল। কিমানকৈ দিয়ে? 4 কেজিকৈ। ক'ত ক'ত দিয়ে? ৰৌমাৰীত কিমান দিয়ে চাউল? 4 কেজি দিয়ে। ৰেচন কাৰ্ডৰ কাৰণে কিমান টকা খোজে? 5000। মোক শুনিব দে মনে মনে। ৰেচন কাৰ্ডৰ কাৰণে পইচা খোজে নেকি? কিমান খোজে? কিমান খোজে? 5000। কি কৈ আছে? 1000। ৰেচন কাৰ্ডৰ এই তহঁতি কিয় উঠি গলি? এই তহঁতি উঠি হুলস্থুল কৰিলে কি কাম হ'ব, কি লাভ হ'ব মোক কচোন। তই
তেতিয়াহ'লে লাভটো কি হ'ব মোক এইটো কথা কওক তহঁতি যে খাৰা হৈ যাও প্ৰত্যেক কথাত তাৰ পৰা তহঁতৰ লাভটো কি হয় মোক এইটো বুজাই দেচোন হা এই তহঁতি যে প্ৰত্যেক কথাত খাৰা হৈ যাও তাৰ পৰা তহঁতৰ কিবা পইচা পাবি নেকি কিবা লাভ হ'ব নেকি যেতিয়া লাভ নহয় তহঁতি কথাখিনি শুনি থাকিলেহে তহঁতৰ লাভ হ'ব হয় নহয় এতিয়া আজি মই ইয়াতে কি বুজিলো যে আমাৰ অসমত কোনো জায়গাতে ৰেশন কাৰ্ডৰ নামত কোনেও পইচা নলয় দলগাঁৱত কিয় লয় তাৰ মানে দলগাঁৱত ৰাইজে কংগ্ৰেছক আগত ভোট দি আছিলে ইউডিএফক ভোট দি আছিলে আৰু কংগ্ৰেছ আৰু ইউডিএফক ভোট দিয়াৰ কাৰণে দলগাঁও সমষ্টিত আজি গোটেই সমষ্টিটোতে দালালে ভৰি আছে হয়নে নহয় এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক আৰু দালাল বিলাকক মই মোৰ ঘৰলৈকে লৈ যাম হ'ব আৰু মোৰ ঘৰলৈকে যেতিয়া দালাল বিলাক যাব সিহঁতি আৰু ইয়ালৈকে আহিব নোৱাৰিব আৰু এইটো ঠিক আছে সিহঁতক মই ভাল কৰি ৰাখি দিম কিন্তু কংগ্ৰেছ আৰু ইউডিএফক যেতিয়ালৈকে দলগাঁৱত ভোট দি থাকিব তেতিয়ালৈকে দলগাঁৱত দালাল বাঢ়ি থাকিব দালাল কেতিয়াও কমি নাযায় হয়নে নহয় এতিয়া যে মই কৈছো সকলোকে অৰুণোদয় দিম এতিয়া অৰুণোদয় দিওঁতেওতো পইচা খুজিবনে নাই সেইকাৰণে আপোনালোকে এইবাৰ পইচা নিদিব যাৰ ঘৰতে ৰেশন কাৰ্ড আছে তাৰ ঘৰত নিজে নিজে অৰুণোদয় আঁচনি আহি যাব কোনো কথা নাই আপোনালোকৰ আধাৰ আমি লৈ লৈছো একাউণ্ট নম্বৰ আমাৰ লগত আছে আৰু আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্টলি টকা আহি যাব আৰু যিসকলৰ ৰেশন কাৰ্ড নাই দলগাঁৱত মই কেম্প বনাই দিম মই নিজে আহিম কোনো দালাল নহয় কোনেও 1 টকাও ঘোষ খাব নোৱাৰে কোনেও 1 টকা ল'ব নোৱাৰে যোনে টকা খুজিব হিয়ে জেলত গৈ পেলাই কোৰ্টত 50,000 টকা ভৰিব লাগিব ঠিক আছে এতিয়া হল আমাৰ ঘৰ দলগাঁৱত বহুত দুখীয়া মানুহে ঘৰ পোৱা নাই হয়নে নহয় কিমানে ঘৰ পোৱা নাই ঘৰ কিয় পোৱা নাই তাৰ মেইন কাৰণটো হল যেতিয়া আমাৰ পঞ্চায়তৰ মানুহবিলাকে জিঅ' টেগিং কৰিব যায় তেতিয়া তেওঁলোকে সবেই নহয় কিছুমানে পইচা খোজে আৰু পইচা নিদিলে জিঅ' টেগিং কৰি নিদিয়ে হয়নে নহয় আৰু ঘৰ আহিলে 20-25,000 টকা ঘোষ দিব লাগে হয়নে নহয় সেইকাৰণে এইবাৰ আমাৰ চৰকাৰে নিয়ম কৰিছে যে ঘৰৰ জিঅ' টেগিং পঞ্চায়তৰ মানুহে নকৰে ঘৰৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গোটে কৰিব অৰ্থাৎ আমাৰ গাঁৱত যিবিলাক মহিলাৰ গ্ৰুপ আছে তেওঁলোকক আমি শিকাই দিম কেনেকে জিঅ' টেগিং কৰিব লাগে মহিলাই নিজৰ ঘৰৰ নিজে জিঅ' টেগিং কৰিব আৰু নিজেই তেওঁলোকে ঘৰৰ কাৰণে এপ্লিকেশন কৰিব পাৰিব আজি আপোনালোকে চাব দলগাঁও সমষ্টিত নদীৰ পাৰত চৰত বহুত দুখীয়া মানুহ আছে তেওঁলোকৰ হাতত মাটিৰ কাগজ নাই আৰু তাৰ কাৰণে বেলেগ মানুহে তেওঁলোকক শোষণ কৰে তেওঁলোকৰ মাটি বাৰীৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ কৰে
এইবাৰ বিজেপি চৰকাৰে আমাৰ চৰ অঞ্চলৰ স্থায়ী চৰবিলাকত আমি মাটিৰ জৰীপ কৰি দুখীয়া মানুহক আমি ন্যায় দিম। এই কথাখিনিও মই আজি উল্লেখ কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে নে নাই? কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে? যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, কোনেও দালালক 1 টকাও নিদিব। ইলেকশ্যনৰ পিছত নিজে নিজে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা পুতুং কৰি আহি সোমাই যাব। ঠিক আছে? আৰু এই 10,000 টকা সোমোৱাৰ পিছত যিসকলে ভাল কৰি এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, তেওঁলোকক মই আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। প্ৰথম ইনষ্টলমেণ্ট হ'ল 10,000, দ্বিতীয় ইনষ্টলমেণ্ট হ'ল 25,000। অৰ্থাৎ অৰুণোদয় পালো, আৱাস যোজনাৰ ঘৰ পালো, বিনামূলীয়া চাউল পালো, উজ্জ্বলা গেছ পালো, আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো। লগতে এইবাৰ দলগাঁৱত যিমান ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব, তেওঁলোকৰ কাৰণে কলেজত ল'ৰা হওক ছোৱালী হওক মই এডমিশ্যন কমপ্লিট বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিম। কোনেও 1 টকাও দিব নালাগে। আৰু ওপৰতে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম। যোনে ডিগ্ৰীত এডমিশ্যন ল'ব, তেওঁ 12,500 পাব। আৰু যোনে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব, তেওঁ সেই ছোৱালীজনীয়ে 25,000 টকাকৈ পাব। শ্ৰদ্ধাৰ ৰাইজ, মই ছোৱালীক কলেজত যোৱাৰ ওপৰত কিয় গুৰুত্ব দিছো?